আপুনিও কি ট্ৰাফিক ফাইন ভৰিছে নেকি? যদি ভৰিছে কিমান ভৰিছে আৰু বেছি ভৰিছে নে কম ভৰিছে জানেনে আপুনি? যদি নাজানে তেন্তে এই ভিডিঅ'টো চাওক। নমস্কাৰ, মই ৰাহুল, আপোনাৰ বন্ধু। মিষ্টাৰ চৰকাছ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনিও যদি গাড়ী নাইবা বাইক চলায় তেন্তে জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা, যাতে ভৱিষ্যতে আপুনি ফাইন দিবলগীয়া নহয়। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেন্তে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপুনি লাগিলে জানি বুজি কৰক নাইবা ভুলতে কৰক, যদি আপুনি ট্ৰাফিক ৰুল ব্ৰেক কৰে তেতিয়াহ'লে আপুনি ফাইন দিবই লাগিব। আপুনি জানি লওক কি কৰিলে ট্ৰাফিক ৰুল ব্ৰেক হয় আৰু ইয়াৰ ফাইন কিমান হয়। এই ভিডিঅ'টোৰ দ্বাৰা আপুনি যদি বাইক নাইবা স্কুটি নাইবা যিকোনো টু হুইলাৰ বা আপুনি গাড়ীও যদি চলাই আছে আৰু আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাই, তেতিয়াহ'লে আপোনাক যদি ট্ৰাফিক পুলিচে পায় তেতিয়াহ'লে আপোনাক 5,000 টকালৈকে ফাইন দিব লগা হ'ব পাৰে। দ্বিতীয় নিয়মটো স্পেচিয়েলি ইঞ্চুৰেঞ্চৰ লগত জড়িত। আপুনি যদি বাইক নাইবা গাড়ী চলাই আছে আৰু সেই গাড়ীখন বা বাইকৰ ইঞ্চুৰেঞ্চ নাই, তেতিয়াহ'লে আপোনাক দিব লাগিব ফাইন। আৰু এই ফাইনসমূহ দুই ধৰণে ধৰা হয়। এটা হ'ল আপোনাক যদি প্ৰথমবাৰ ধৰে তেতিয়াহ'লে আপোনাক 2,000 টকা ফাইন দিব লাগিব, আৰু যদি আপোনাক দ্বিতীয়বাৰ ধৰে তেতিয়াহ'লে 4,000 টকালৈকে আপোনাক ফাইন দিব লগা হ'ব পাৰে। তৃতীয় নিয়মটো হৈছে ট্ৰাফিক ছিগনেলৰ ওপৰত। আপুনি যদি ৰেড ছিগনেল জাম কৰি দিয়ে তেতিয়াহ'লে আপোনাক দিব লগা হ'ব পাৰে ফাইন। এই ফাইন তিনি ধৰণে ধৰা হয়। ফাৰ্ষ্ট হ'ল, যদি কোনো ব্যক্তিয়ে ট্ৰাফিক ৰেড ছিগনেল জাম কৰাত ধৰা পৰে আৰু পুলিচে ধৰে তেতিয়াহ'লে সেই মানুহজনৰ 1 বছৰলৈকে শাস্তি হ'ব পাৰে। আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰি দিব পাৰে, নহ'লে ছাছপেণ্ড কৰি দিব পাৰে। আৰু থাৰ্ড হ'ল 1,000 পৰা 5,000 টকালৈকে আপোনাৰ ফাইন দিব লগা হ'ব পাৰে, ডিপেণ্ড কৰে আপুনি কি গাড়ী চলাই আছে। কিছু ক্ষেত্ৰত দেখা যায় যে আপোনালোকক কোৱা এই তিনিটা একেলগে লাগিব পাৰে। এই ভুল আপুনি নকৰিব আৰু ৰেড ছিগনেলত জাম নকৰিব। বলক তেন্তে আমি পিছৰ নিয়মকেইটা কি আছে সেইকেইটাও জানি লওঁ। এই নিয়মটো স্পেচিয়েলি অভাৰ স্পীডৰ লগত জড়িত। আপুনি যদি অভাৰ স্পীডত বাইক চলাই আছে নাইবা গাড়ী চলাই আছে আৰু সেই সময়ত পুলিচে আপোনাক ধৰে, তেতিয়াহ'লে আপোনাৰ পৰা 2,000 টকা বা ইয়াতকৈ বেছি ফাইন ল'ব পাৰিব। স্পেচিয়েলি হেলমেটৰ লগত জড়িত হৈ আছে। আপুনি যদি বাইক চলাওঁতে হেলমেট ব্যৱহাৰ নকৰে তেতিয়াহ'লে পুলিচে আপোনাৰ পৰা ল'ব পাৰে 1,000 টকা ফাইন। আৰু ধৰক আপোনাৰ পিছত বহি থকা মানুহজনক হেলমেট ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লেও আপুনি দিব লাগিব 1,000 টকা ফাইন। মুঠতে কথা হ'ল, যদি দুইজনে হেলমেট ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে মুঠতে 2,000 টকা ফাইন দিবই লাগিব। আৰু এটা কথা জানেনে, ধৰক আপোনালোক দুইজনে হেলমেট ব্যৱহাৰ কৰি আছে, কিন্তু তথাপি আপোনালোকে ফাইন দিব লগা হ'ব পাৰে। জানেনে কিয়? যদি নাজানে তেন্তে বলক আমি জানি লওঁ এই সৰু কথাটো, যাৰ কাৰণে আপোনাক দিব লগা হ'ব পাৰে ফাইনটো। আপুনি যদি লক্ষ্য কৰে হেলমেটত থকা ষ্ট্ৰেপটো, মানে ধৰক আপুনি যে হেলমেট লগাইছে তাৰ পিছত এনেকুৱা ৰছী এটা পাব, সেইটো যদি আপুনি নলগায় তেতিয়াহ'লে আপুনি ভৰিব লাগিব ফাইন। এই নিয়মটোৰ কথা হয়তো বহুতে নাজানে, কিয়নো এইটো এটা নতুন নিয়ম। এনেও ছেফটিৰ কাৰণে বাইক চলোৱা সময়ত হেলমেট ব্যৱহাৰ কৰিবই লাগে। যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ কেঞ্চেল হৈ গৈছে তথাপি আপুনি ড্ৰাইভ কৰি আছে, তেন্তে আপোনাৰ দিব লগা হ'ব পাৰে 10,000 টকা ফাইন। এই পইণ্টটো মষ্ট ইম্পৰ্টেণ্ট এটা পইণ্ট। আপুনি সদায় মনত ৰখা উচিত যে আপুনি যদি গাড়ী চলাই আছে বা বাইক চলাই আছে, আপোনাৰ পিছত যদি ইমাৰ্জেঞ্চি ধৰক ফায়াৰ ব্ৰিগেড, এম্বুলেঞ্চ আদি গাড়ী থাকে, তেনে গাড়ীক যদি আপুনি ছাইড নিদিয়ে তেতিয়াহ'লে আপোনাৰ 6 মাহ জেল হ'ব পাৰে আৰু 10,000 টকা ফাইন লাগিব পাৰে। আৰু ধৰক আপুনি বাইক চলাই আছে নাইবা স্কুটি চলাই আছে, কিন্তু আপোনাৰ পিছত 2জন মানুহ আছে, মুঠতে 3জন মানুহ আছে, তেতিয়াহ'লেও আপুনি দিব লাগিব ফাইন 1,000 টকা। আৰু আপুনি যদি নিচা কৰি আপুনি গাড়ী চলায় বা বাইক চলায়, তেতিয়াহ'লে যদি পোনপ্ৰথমবাৰৰ বাবে পুলিচে আপোনাক পায় তেতিয়াহ'লে আপোনাৰ 6 মাহলৈকে জেল নাইবা 10,000 টকালৈকে ফাইন হ'ব পাৰে। আৰু দ্বিতীয়বাৰ যদি আপোনাক পুলিচে পায় তেতিয়াহ'লে আপোনাৰ বছৰলৈকে জেল হ'ব পাৰে নাইবা 15,000 টকালৈকে আপোনাৰ ফাইন হ'ব পাৰে। আৰু এটা পইণ্ট হ'ল, আপুনি যদি ফুটপাথত গাড়ী চলাই আছে আৰু সেই সময়ত আপোনাক পুলিচে ধৰে তেতিয়াহ'লে আপোনাক 1,000 টকালৈকে ফাইন দিব লগা হ'ব পাৰে। বহুত সময়ত কি হয়, ট্ৰাফিক লাইটবোৰে কেতিয়াবা কাম নকৰে। সেই সময়ত ট্ৰাফিক পুলিচবোৰে কি কৰে, হাতৰ অংগী ভংগীৰে আপোনাক ৰাস্তা দেখুৱাই দিয়ে বা ৰখিব লাগিব নে যাব লাগিব আপোনাক দেখুৱাই দিয়ে। যদি আপুনি ট্ৰাফিক পুলিচৰ কথা নুশুনে তেতিয়াহ'লে আপুনি 2,000 টকালৈকে আপোনাৰ ফাইন ধৰিব পাৰে।
সো আজিৰ ভিডিঅ'টো ইমানলৈকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ মনত কিবা কথা থাকে সুধিবলগীয়া তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম